উন্নত হ'ব অসমৰ শিক্ষা অনুষ্ঠান দিল্লীৰ দৰে শিক্ষাৰ মডেল দেখিব অসমৰ জনতাই নমস্কাৰ আপোনালোকক আমাৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গোটেইকেইটা খবৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব সন্ধিয়াৰ প্ৰথম খবৰটো হ'ল এটা খুবই ডাঙৰ খবৰ উন্নত হ'ব অসমৰ শিক্ষা অনুষ্ঠান এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ দিল্লীৰ দৰে শিক্ষাৰ মডেল দেখিব অসমৰ জনতাই অৰবিন্দ কেজৰিৱালে ক'লে 24 ঘণ্টাই বিনামূলীয়া বিদ্যুৎ সেৱা লাভ কৰিব অসমবাসীয়ে আৰু ক'লে প্ৰতিখন চৰকাৰী হাস্পাতালেই কাৰিকৰী দিশৰ পৰা উন্নত হ'ব ঘৰে ঘৰে যোগান ধৰা হ'ব বিশুদ্ধ খোৱা পানী বুলি মন্তব্য অৰবিন্দ কেজৰিৱালৰ কালি গুৱাহাটীৰ জনসভাত প্ৰতিজন নিবনুৱাক চাকৰি দিয়াৰ ঘোষণা কৰিলে কেজৰিৱালে ক'লে অসমৰ প্ৰতিজন নিবনুৱাই লাভ কৰিব সংস্থাপন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ক'লে মাফিয়াগিৰি সিন্ডিকেটৰ ৰাজ সম্পূৰ্ণৰূপে বন্ধ হ'ব অসমতো দিল্লীৰ দৰে নিৰ্মাণ হ'ব মহল্লা ক্লিনিক তেওঁ ক'লে বিনা পইচাত উন্নত স্বাস্থ্য সেৱা লাভ কৰিব অসমবাসীয়ে পৰৱৰ্তী খবৰটো হ'ল এটা খুবই ডাঙৰ খবৰ ঝাৰখণ্ডত নিৰাপত্তাৰক্ষী আৰু নলস্কাবাদীৰ মাজত সংঘৰ্ষ আৰু আৰক্ষীৰ গুলীত নিহত হৈছে 5 নলস্কাবাদী সোমবাৰে ঝাৰখণ্ডৰ ছাত্ৰা জিলাত পুৱা 9:30 মান বজাত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হয় নিৰাপত্তাৰক্ষীয়ে পালামু ছাত্ৰা সীমান্তৰ লাৱালুং আৰক্ষী থানা এলেকাত নলস্কাবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে যেতিয়া আৰক্ষীৰ দলটোৱে লাভলং ফৰেষ্টত উপস্থিত হৈছিল তেতিয়াই বিদ্ৰোহী দলটোৱে গুলীচালনা কৰিছিল আৰু এই অভিযানত CRPF 119 কোব্ৰা বেটেলিয়ন JP IRBৰ লগতে পালামু আৰু ছাত্ৰৰ জিলা বাহিনী মোতায়েন কৰা হৈছে এইবাৰ বিজেপিৰ ভিতৰতেই বিদ্ৰোহৰ উকমুকনি নিগমৰ গুদামৰ ভাড়াত দি দৰমহা দিব লগা হৈছে কৰ্মচাৰী আজিৰ তাৰিখত বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগমৰ 6 কোটি টকাৰ ধাৰ হৈছে চৰকাৰৰ ফালৰ পৰা কোনো কামত সঁহাৰি পোৱা নাই বুলি অভিযোগ কৰিছে শৰ্মাই নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ এই বিস্ফোৰণ মন্তব্য তেওঁ ক'লে বিলনীয়াই ঘৰৰ মানুহ চাই বিলাব নালাগে তেওঁ কৈছে সেই আশাৰে এতিয়া আমি চলি আছো অশোক শৰ্মাই ক'লে বিজেপিৰ নীতি আদৰ্শ ভাল কোনোবাই কিবা বেয়া কৰিলেও সময় ঠিক হ'ব